হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভালেই। আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজত কথা পাতিম। বহুত মানুহে মোৰ পুৰণি ৰোষ্টিংবিলাকৰ কথা সুধি থাকে যে আৰু আগৰ নিচিনা ৰোষ্টিং ভিডিঅ' নকৰা নেকি, নবনোৱা নেকি? সঁচা ক'ব গ'লে বহুত বেয়া লাগে, কাৰণ আপোনালোকে বহুত ছাপোৰ্টো কৰিছিল। ময়ো ভাবিছিলোঁ যে ভাল ভাল কণ্টেণ্ট লৈ আহি থাকিম, কিন্তু তাৰপিছত মোৰ ইনষ্টাগ্ৰামে কপিৰাইট মাৰি আইডিটো উৰাই দিল। তেতিয়াই মই ভাবিছিলোঁ যে মোৰ গোটেই সপোন গোটেই বৰবাদ। কিন্তু আজি পুৰণা আইডিটোৰ কথা বহুত বেয়াকৈ মনত পৰিল। ভাবিলোঁ যে ভিডিঅ'বিলাক চাওঁ। ভিডিঅ'বিলাক হ'ব পাৰে পুৰণি, কিন্তু এদিন ময়ো ফেমাছ আছিলোঁ। ভগৱান, মই সহন কৰ সকো উতনা হি দুখ দেনা। এতিয়া এনেকুৱা লগা হৈছে এই চাপৰিজনীক যোনে ৰোজ কৰে ভাই সিহঁতিও চাপৰি ভাই, তহঁতৰ কাম বন নাই নেকি? খালি এই লগতে লাগি আছ। তাৰ মতে মোৰ ওপৰত যোনে ভিডিঅ' বনায় সিয়াৰ কাম বন নাই, আৰু সি কি কৰি আছে পিছে? তাৰো কাম বন নাই চাগে। আৰু মাইকীবোৰকতো ক'বই নালাগে, চুৰ্ণীখনে পাহৰি যায় বাহিৰত ওলালে। शक्ल देखो कितनी भोली है लेकिन अंदर से लोमड़ी है। মই কি কৈছো, মাইকীবোৰৰ না কি ছোৱালী? এটা কথা বুজি নাপাওঁ, তোৰ ইমান প্ৰব্লেম কি? মানে কোনোবাই কিবা পিন্ধে, সিহঁতে শ্বৰ্ট কাপোৰ পিন্ধে, সিহঁতে তলত পেণ্ট পিন্ধা নাই, তোৰ চকু দিব তাত কি? মানে কিহৰ দৰকাৰ? মোৰ মতেতো বেয়া কাপোৰ পিন্ধিবই নালাগে কোনো আপি, কাৰণ সিহঁতে দেখাই দেখাই মানুহকেইটাক পাগলা কৰিব, আৰু কোনে ফাঁচিব? ভাল ভাল ছোৱালীবোৰে ফাঁচিব কেছত। এইবোৰৰ কাৰণে না হৈ আছে, এইবোৰৰ কাৰণে হৈ আছে। ইহঁতৰ একো মাথাত মালে নাই, উল্টা মোক শিকাব আহে কি কৰিব লাগে, কি কৰিব নালাগে। হাই গাইছ, অলপ আগত যে মই ৰিয়া ডেকাৰ ভিডিঅ'টো বনাইছিলোঁ, এইটো ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ'ত বোলে ভণ্টিয়ে বোলে কিবা এটা কয়, তাই সহ্য হোৱা নাই বোলে, কিবা এটা কওঁ বোলে। ক ৰিয়া ডেকাক মই যে এইটো কথাই ক'ব বিচাৰিম যে তাই ট্ৰেঞ্জিশ্যনটো বনাইছেতো ভালেই, মই চাই আছোঁ, ভালে লাগিছে, কিন্তু তাই যদি অসমৰ বিহুৰ হেৰিটো নাজানে, নাচটো নাজানে, হেৰি কথা নাজানিবও পাৰে, কিন্তু তাই অপমান কিয় কৰিছে? डिप्रेशन मैं डिप्रेशन में रहता हूँ हमेशा। अब भी मैं डिप्रेशन में हूँ, माँ कसम। मैं डिप्रेशन में रहता हूँ हमेशा, सिर में दर्द रहता हो। বাহিৰৰ যদি কোনোবাই ডান্স মাৰিল হয়, কিলি পাল নহ'লে বা মিলি পাল নহ'লে বা বেলেগ কোনোবা যদি ডান্স মাৰিল হয়, সিহঁতে অপমান কৰা নহয়, মই কৰা কাৰণেহে অপমান কৰা হ'ল। ক'ৰবাত লিখা আছে নেকি? আৰে মই ডান্স নাজানিবও পাৰোঁ, কিন্তু মই চেষ্টা কৰিছিলোঁ। মানে মাৰাগে ৰি মানে মৰা চৰা বুলি কৈ কিনে ভিউজ লৈ কাম নাই। মইতো কৈছিলো তোক আগতে শ্বৰ্ট ফিল্ম বনো বুলি, ইংলিছত সেনেকে বনো, বহুত ভিউজ আহিব। গাঁৱৰ মানুহবিলাকে গুৱাহাটীত আহি আহি শ্বৰ্ট ফিল্ম ওলায় ইংলিছত, কিন্তু মই ওলাব যাব নোৱাৰোঁ। আমাৰ এনেকুৱা ঘৰ এনেকুৱা হৈয়ে থাকিব, কিন্তু এইবোৰ নকৰোঁ। কালি আমাৰ ঘৰত পানী উঠিছিল, তাকো অলপ বৰষুণৰ কাৰণে। কিমান বেয়া লাগে ন, ঘৰৰ ওচৰতে বিল্ডিং, কিন্তু আমি বনাব পৰা নাই। কিন্তু তথাপিও এইবোৰ বস্তু কৰা নাই, মই বনাম বুলি ভাবিছোঁ। আপোনালোকে যদি ছাপোৰ্ট কৰে চব হ'ব, কিন্তু আপোনালোকে ছাপোৰ্ট নকৰে। কিছুমানে কৰে, কিছুমানে নকৰে। কালিৰ ক্লিপটো দেখাই আছোঁ, কিহে ক'ম আৰু, বাদ দিয়ক। যোনে যি আছে কৰিব, কৰি থাকক। এনেকৈ চাগে আমি থাকিব লাগিব, একো ফেমাছ হ'ব নোৱাৰোঁ। আমাৰ নিচিনা মানুহে খালি দুখীয়া হৈ থাক, বেলেগে যোনে ধনী সি ধনীয়ে হৈ থাকক, ধনী হৈ যাই থাকক, আৰু আমি দুখীয়া কাৰণে দুখীয়াই হৈ থাকোঁ, বেলেগ একো নাই মানে। কণ্টিনিউ ভিডিঅ' দিব চেষ্টা কৰিম, আপোনালোকে অলপ ছাপোৰ্ট কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব, আৰু বাই বাই।